তই কি আছে যদি 100 টাকা ধার দিতো দি মোক তামোল পাণ বিক্ৰী কৰি মই তোক ৰিচাৰ্জ কৰি দিছিলোঁ সেই পইচাই মোক দিয়া নাই আজি 1.5 বছৰ হৈ গ'ল তোক আৰু মই 100 টাকা পইচা ধাৰে দিম বান্দৰ চাব মই মোক খুচলে নলাইছ মোৰ কোনটো মনে মনে ৰাগ উঠছে তোৰ তাহলি হনা আৰু মই যে তোক কালি 5 টাকা খোৱালোঁ সেই গো হলি গু গু খালি মোর 5 টাকা গো ঘুরে দিন হলি দি 100 টাকা ধার খুঁজলি সেই গো হলি দিবা নাপায় আর কতবা আপি জকাবা হলি মোক লোক লাগে তাৰমানে মোক কবাই যদি কবা মুই যে আমার মার ডিমা এগলান চুর করে বেছে এনকে তোক 5 টাকা খুৱালো সেই গো হলি দিবা নাপাইছ হ'ব দে ইমান কবা নালাগে এই মুই যে আগৰ ৰিচাৰ্জ কৰি দিছিলোঁ তাৰপৰা তুই 5 টাকা লৈ এনেকৈ মোক এলাই দি পইচাটা তুই দিচোন দি মোক পইচাটা 5 টাকা গৈ দিচোন দি হাকছো তুই মোক আগতে ৰিচাৰ্জ কৰা পইচাটা দিচোন দি হাকছো চিংগেল বুলি নাভাবিবি মোক মই যদি এলা ফোন মাৰোঁ হেল্ল' কৰা ল'লে ঘেৰ কৰি এনেকৈ 5 টাকা নহয় 500 টাকা দিব তোক তুই দিচোন দি আগতে মোক ৰিচাৰ্জ কৰা পইচা গো হাকছো তুই সেই গো বুজি নাপায় মোর উপর তুই রাগ তুলিস হরে রাম হরে কৃষ্ণ এই চলিটা মিছামিছি ডাইলগ মারে এক যে আৰু কেংকে বুজাম খাই নিজৰ খাই লৈ এক বুজাতে নিজে মনত ৰাখব নোৱাৰা হৈছোঁ আৰু তই বান্দৰ চাৱা মোক বুজাব নালাগে তুই বুজি ল মই যে বাদ দিবি আৰু তোর মুরাটা গো